Hello friends, Sanabi blogলৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছো। এতিয়া পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰো বলক। আজি আমি ফুৰিবলৈ গৈ আছো গোলাঘাট। এয়া বা, এয়া ভন্টি আমাৰ এয়া আমাৰ পাপা, এয়া আমাৰ অকণমানি ভন্টি। এতিয়া গৈ পাই গানৰ ক্লাছটো কৰি ল'ম, পাছতহে ফুৰিম। আমি ক'ত ক'ত ফুৰিম আপোনালোকক দেখুৱাম। এয়াই হৈছে মোৰ গানৰ স্কুল। ফুৰিবলৈ যাম। মোৰ ভোক লাগিছে, মায়ে মোক চিঙিয়া লৈ দিলে। এতিয়া আমি পাৰ্কলৈ যাম। ৰাস্তা এইটোৱে হৈছে কলাক্ষেত্ৰলৈ যোৱা পথ। এইখন কলাক্ষেত্ৰ পাৰ্ক হ'ল। আমি কলাক্ষেত্ৰৰ ভিতৰলৈ সোমাই আহিলো। এইফালে গছ, ফুল গছ আছে। দেখিছেনে আপোনালোকে ইমান ধুনীয়া সৌন্দৰ্যময় পৰিৱেশ। চাওকচোন আপোনালোকে ইমান ধুনীয়াকৈ পকা বেৰত অংকন কৰি থোৱা হৈছে চিত্ৰশিল্পসমূহ। ইয়াৰ ভিতৰ পৰিৱেশসমূহ আপোনালোকক দেখুৱাই আছো। ইয়াতো কিবা কিবি ধুনীয়াকে বনাইছে। এয়া ডাঙৰ ফিচাৰী হয়। আমি খোজকাঢ়ি গৈ আছো। এইখন কি লাগিছে আৰু এখন কিবা বনাইছে। এখন চকৰিখন, ইয়াত মানুহ বহি ঘূৰে। এয়া সৰু ল'ৰা ছোৱালীয়ে খেলা ঘোঁৰা হয়। আমাৰ ভন্টি বহিছে ইয়াত অলপ। এয়া মোৰ পাপা আগত খোজকাঢ়ি গৈ আছে। এই পাৰ্কখনত নানা ধৰণৰ ফুল আৰু গছ-গছনি আছে। ইয়াত এখন ৰেষ্টুৰেণ্টো আছে। ৰথৰ সৈতে ঘোঁৰা এক সুন্দৰ মূৰ্তি প্ৰতিষ্ঠা কৰি থোৱা হৈছে। বা মই ভন্টি আমিবোৰ বহুত খেলিলো আৰু ফূৰ্তি কৰিলো।
ইয়াতো একোলেণ্ডৰ দৰে ছুইমিং পুলৰ ব্যৱস্থা আছে। ইয়াত আধুনিকযুক্ত নানা ধৰণৰ গেমৰ ব্যৱস্থা আছে। চাওমিনখিনি খাবলৈ কিন্তু একেবাৰে সোৱাদ নাছিলে। আপোনালোকে চাওক কিমান ধুনীয়া ফুলনি। এই পকীবেৰসমূহত নানা ধৰণৰ ভাস্কৰ্য অংকন কৰি থোৱা আছে। কঠোৰ জীৱন যাপন কৰি থকা ৰিক্সা চালকজনক আমি খাদ্য অনুযায়ী কিছু সহায় কৰিবলৈ চেষ্টা কৰিলোঁ। আপোনাৰ কেনেকুৱা লাগিছে? মোৰ ভাৱনা এটা এনেকুৱা লাগিছে যে আজি তোমালোকে মনত চিন্তা কৰিছা, মই এটা আশীৰ্বাদ কৰিছোঁ তোমাৰ এই মনত চিন্তা কৰাটো সম্পূৰ্ণ হওক। মই সেইটোৱে মনত মোৰ কাম। আজি এজনে ভকত সুধিছা, কালিলৈ তুমি 100জন ভকত সুধিব লাগিব। তুমি আজি যেনেকৈ মোক সহায় কৰিছা তেনেকৈ তুমি আগলৈকে আৰু 10জনক সহায় কৰিব লাগে। মই আশীৰ্বাদ কৰিছোঁ যে হাতেই চব কিছু হয়। এতিয়া আমি ঘৰ পাই গ'লোহি। এতিয়া ইয়াতে সামৰণি মাৰিছোঁ। লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব দেই। বাই। আকৌ এটি নতুন ভিডিঅ'লৈ লগ পাম।